গুড মৰ্ণিং বনাই আছোঁ চাহ আৰু একদম মজা আছে চাহ বনাই আছোঁ এইটো তুলসী চাহ আৰু এই তুলসীটো দেখিলে মনত পৰে হৰিহৰ চিতলে হৰিয়ে আনি দিছিলে তুলসী এইটো চাহ বৰ ধুনীয়া চেণ্ট আৰু এয়া মই কাপ চাপ ৰেডি কৰি লৈছোঁ আৰু এয়া একদম পূৰা গজা টুকুৰা কৰি দিছোঁ ৰাতিপুৱাই আৰু আলহী কোন আছে আপোনালোকক দেখাই আছোঁ আলহী আছে আমাৰ জ্যোতিষৰ কোন আহিছে পাৰ্মানেণ্ট আলহী ময়ে বাৰু ইয়াত জ্যোতিষৰ ইয়াৰ ঘৰৰ মানুহ ককাই ভাই ইষ্টমিত্ৰ ধেৰ আহিছে ঘৰৰ জ্যোতিষৰ ঘৰৰ ৰাতিপুৱাই আহি গ'ল মজা আছে এতিয়া আমি চাহ খাম তোমাৰ নামটো কি বিষ্ণু ৰাজখোৱা বিষ্ণু ৰাজখোৱা তোমাৰ মানসজ্যোতি বৰা সিদ্ধাৰ্থ বৰা অৱনী ৰাজখোৱা পৰিয়ালৰ ন মজা আছে আৰু এতিয়া আমি চাহ খাবলৈ আমি গৈ আছোঁ বনাই আছোঁ এতিয়া চাহটো হৈ যাব আৰু চাহ হোৱাৰ পথত ফেচুৱালৰ ৰাইজ আহি গ'ল এতিয়া ফেচুৱাল লাডৈগড় ফেচুৱালৰ আলহী জ্যোতিষৰ ঘৰৰ মজা আছে এতিয়া আমি একাপ চাহ খাম